তো hey friends, welcome back to my another vlog. মানে এইটো হ'ব সেকেন্ড vlog. তো আমি আহিছো আজি আমাৰ ওচৰতে এটা ৰাস্তাত। তো দেখা পাইছে কিমান ধুনীয়া ৰাস্তাটো। তো এটা সেইকাৰণে আপোনালোক কিছুমান ধুনীয়া ধুনীয়া জায়গা কিছুমান দেখাবলৈ ট্ৰাই কৰি আছো। তো আগৰ ভিডিঅ'টো চাই যাকৈ নিশ্চয় ভাল পাইছিলে আৰু যিসকলে মানে লাইক কৰিছিলে কমেণ্ট মাৰিছিলে তেওঁলোকৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। আগলৈও যাতে এনেকৈ মোক ছাপোৰ্ট কৰি যায়। তো এনেকুৱা কিছুমান জায়গা দেখাব ট্ৰাই কৰিম সকলোবিলাক। তো কিপ ছাপোৰ্টিং গাইজ। আৰু যদি নতুনকৈ যোনে যোনে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে আগলৈ নতুন নতুন নটিফিকেশ্যনবিলাক পাই থাকে। তো চাই থাকক ব্লগটো, কি কৰি আছোঁ, ক'ত যাই আছোঁ চাই থাকক, আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। ঠিক আছে গাইজ, চাই থাকক ব্লগটো। তো আমি গৈ আছোঁ এটা ধুনীয়া সুন্দৰ জেগাত গধূলি সময়। কেইটা পাইছে এতিয়া? কেইটা পাইছে? পাইছে আৰু 5:30মান। তো আজিকালি অলপ 5:38 কাৰেক্ট। ফ্ৰেণ্ডছ, আমি আহি কেনে ধুনীয়া দেখিছে এইখন হ'ল দীঘেশ্বৰী পাহাৰ। তো এইফালৰ পৰা নৰ্থ গুৱাহাটী এনেকৈ আহি কেনে এইখন হ'ল দীঘেশ্বৰী পাহাৰ, তাতে দীঘেশ্বৰী মন্দিৰ আছে। আৰু এইখন হ'ল আমাৰ গাঁও। এইটো মানে নতুন ৰাস্তা বনাইছে আৰু এয়া হ'ল পথাৰ এইবোৰ। আৰু এইটো পাৰে যে দেখিছে পাহাৰবোৰ, এইখিনি আই থিংক খাৰঘুলি হ'ব। মানে ইয়াৰ পৰা যদি চিধা এনেকৈ যাওঁ খাৰঘুলি পাম সেইটো পাৰে। তো চাই থাকক ব্লগটো। আমি আজি এনেকৈ পথাৰ নহয়, এয়া আপোনাৰ মাথাউৰিৰ ওপৰত আছোঁ। তো কিছু সময়ৰ পিছত চাগে এইবিলাক ব্ৰহ্মপুত্ৰৰ পানী ফিল হৈ যাব পূৰা। এতিয়া পানী এইবোৰ আহিছে নতুনকৈ। তো এইটো ৰাস্তা নতুনকৈ বনাইছে, এইফালে যায় সেই এইফালেও ৰাস্তাটো যায় দুটা ৰাস্তা কানেক্ট হৈ যায় যাতে দীঘেশ্বৰী মন্দিৰৰখিনিত। ইমান ধুনীয়া জেগা। আজিকালি দিন দীঘল না, এতিয়া 6টা মানে 5:40 হ'ল। তো ফ্ৰেণ্ডছ, আমি এতিয়া যাই আছোঁ আৰু আগলৈ। মিলি ডুবিলে প্ৰায় দেখাই পাইছে, ছানছেটো হ'ল এইমাত্ৰ। তো আমি যাই আছোঁ আগলৈ, আপোনালোকে চাই থাকক ব্লগটো। আমি যাই আছোঁ, কি হয় নাজানো, ক'ত যাই আছোঁ। ধুনীয়া ধুনীয়া কিছুমান জেগা আপোনালোকক দেখাব ট্ৰাই কৰি আছোঁ। যাই আছোঁ এতিয়া, কিছুমান শ্বট লোৱা হৈ গ'ল আপোনাৰ টনিৰ তাতে। তো তাৰ চেনেলটোৰ নাম হ'ল TONY টনি। তো আপোনালোকে চাব, ডেছক্ৰিপশ্যনত দি দিম লিংকটো। তো কিবা ক'বা? 180p 60 fps এভৰি ভিডিঅ'। বাহ, কোৱালিটি দিব আপোনালোকে চাব যদি ভাল পাই চিনেমেটিক কিছুমান শ্বট। আগৰটো ভাল লাগিছিলে চাই কেনে। আমাৰ এটা অদ্ভুত ঘটনা ঘটি গ'ল। মানে এইফালে আছে ধুনীয়া বগলী কিছুমান। তো আমাৰ চিনেমেট'গ্ৰাফাৰে মানে এনেকুৱা এটা শ্বট ল'ব খুজিছে যাতে বগলীকেইটা উৰি যোৱাটো আছে। তো মোক শিল মাৰিব দি আছে, খেদাব দি আছে, বাট বগলী এতিয়ালৈ যোৱা নাই। বহুত ট্ৰাই কৰি আছে। গ'লনে? কেনেকৈ খেদাওঁ? তো মই ট্ৰাই কৰি আছোঁ, যায় নে নাযায়, বাট এতিয়ালৈ যোৱা নাই। বগলী যদি নুৰে তুমি উৰিব লাগিব। বগলী যদি নুৰে বাৰু মই উৰি দিম আৰু। যোৱা নাই, ৰ'ব। শিল এটা মাৰি দিছোঁ। দুটা বগলী দিয়ে কাম চলাব লাগিব আৰু। এই দেখিছে কিমান কষ্ট হৈছে ভিডিঅ' বনাবৰ কাৰণে। এয়া গৈ আছে, বাই বাই। লোৱা উৰিছে। লোৱা অৱশেষত ফাইনেলি উৰিছে চাগৈ। কেপচাৰ হ'লনে? চিনিয়ে নাপাব দিয়া। আগৰ ব্লগটোত কিমান গালি দিছা শুনিছে চবে এইটোৰ লগতো। তো চাই থাকক ব্লগটো। আমি মানে আৰু অলপ আগলৈকে যাম, মানে আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয়। চাই থাকক নেক্সট ক্লিপটো। আমি আহি পাইছোঁ এটা ধুনীয়া লোকেশ্যনত। মানে এইটো আপোনাৰ ধুনীয়া এটা পুখুৰী আছে। পুখুৰীটোৰ চাৰিওফালে ধুনীয়া ওখ গছ আছে। তো ধুনীয়া মানে জেগা আৰু এইবিলাক দেখা পাইছে, চব নেচাৰেল বিউটি। তো এটা কিছুমান মানে শ্বটছ ল'বৰ কাৰণে যাই আছে। তো আছোঁ ময়ো লগতে। তো চাই থাকক কিছুমান শ্বটছ।
তুমি ইউটিউব চেনেল আমি আহি এটা ধুনীয়া লোকেশ্যন পাইছোঁ আপোনালোক দেখাইছোঁ এইটো পুখুৰীৰ কথা মই কৈ আছিলোঁ পুখুৰীত পানী আছে নাইবা হ'ব পানী চাবদি মৰব নোৱাৰা পানী সে মতলব নেই সাবস্ক্ৰাইবাৰ কমি বাঢ়াই দিয়া পানীত যদি মৰাৰ প্লেন বনাই সেইবোৰ নকৰোঁ দেই গাইজ ছাবস্ক্ৰাইবটো কৰিব আৰু চিন্তা ছাবস্ক্ৰাইবটো বাৰু কৰি দিব জানো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে চাগে লগতে কমেণ্ট এটাও কৰি দিলে ভাল লাগে আৰু বেছি ভাল পাইছে মোৰটো ছাবস্ক্ৰাইব কৰি তাৰ তাত ধুনীয়া ধুনীয়া চিনেমেটিক শ্বটছ কিছুমান দেখা পাব যিটো মানে ইয়াত তুলি আছোঁৱে বৰ্তমানলৈ এয়া এইটো ইয়াৰ কথা কৈছিলোঁ ধুনীয়া ধুনীয়া গছ কিছুমান আছে ইয়াতে কি গছ বা এইবোৰ গব্বৰ সিং গছ গব্বৰ সিং ভাল লাগিছে তো গোটেই বাউণ্ডেৰীটো এনেকুৱা আছে গুৱাহাটীত যেনেকৈ দীঘলী পুখুৰী টাইপে লাগে এইটো আছেতো দীঘলে আছে ৱাও গাইজ ধুনীয়া লাগিছে তো ঠিক আছে আপোনালোকে চাই থাকক আমি কি কি শ্বটছ লওঁ তো চাই থাকক ভ্লগটো আগলৈ ক'ত মানে ক'ত আজি ইয়াতে আছোঁ আৰু তো এয়া গাইছ আপোনালোকে দেখা পাইছে লোকেল দীঘলী পুখুৰী ধেমালি কৰিছোঁ মানে তেনেকুৱা ধৰণৰে এইটো গুৱাহাটীত থাকিলে পূৰা পাৰ্ক চাৰ্ক বনাই দিলে হয় তো আপোনালোকে চাই থাকক ভিডিঅ'টো আন্ধাৰে হ'ল প্ৰায় তো এতিয়া কোৱালিটি মানে ইমান ভাল নাপাব তো এতিয়া কিবা মন্দিৰ এটা আছে নে কি আছে নাজানো মন্দিৰ জানেই পাইছে তো লাহেকৈ এতিয়া ঘৰলৈ যাম আৰু আপোনালোকে ভিডিঅ' দুটা হ'ল টোটেল চেনেলত তো চাই কিনে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এটা তো গধূলিও হৈ আহিছে আৰু এতিয়া আৰু বেছি দূৰত নাযাওঁ আজি আমাৰ ঘৰৰ ওচৰতে আছিলে এইবিলাক তো সেই গাইছ আমি আহিলোঁ তাৰ পৰা মানে লোকেল দীঘলী পুখুৰীৰ পৰা তো আহি কেনে এতিয়া আকৌ পালোঁ মাথাউৰিটো তো এবাৰ ভিউটো আকৌ এবাৰ চাই লওক আপোনালোকে কেনেকুৱা লাগিছে ভিউটো চাই কেনে এবাৰ চাই লওক তো ঠিক আছে গাইজ আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপিবলৈ একদম নাপাহৰিব অন কৰি থ'ব সেইটো তো ঠিক আছে আহিছোঁ গাইজ আজিলৈ বাই বাই